নমস্কাৰ অনলাইন প্ৰেমী ৰাইজসকল। আজি আমি যাবলৈ ওলাইছোঁ মইনাপৰীয়া নামঘৰলৈ। আৰু মইনাপৰীয়া নামঘৰৰ দূৰত্ব হৈছে যোৰহাট চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ হ'ব। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 2 কিলোমিটাৰ ভিতৰত মইনাপৰীয়া গাঁৱত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা সত্ৰ, নামঘৰ আদিৰ ভিতৰত মইনাপৰীয়া নামঘৰ ভাগো অন্যতম। লখিমপুৰৰ মইন নদীৰ কাষৰ পৰা উঠি অহাৰ কাৰণে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে তেওঁলোকক মইনপৰীয়া নামেৰে সম্বোধন কৰিছিল। পাছলৈ মইনপৰীয়া নামটো সলনি হৈ মইনাপৰীয়া হ'ল। আৰু এই মইনাপৰীয়া নামঘৰ ভাগ হৈছে প্ৰায় 300 বছৰ পুৰণি। আৰু এই নামঘৰ ভাগৰ প্ৰধান বৈশিষ্ট্য হৈছে ভগৱানৰ দশাৱতাৰৰ এক অৱতাৰ নৃসিংহ গোসাঁই মূৰ্তি আৰু নৃসিংহ যাত্ৰা ভাওনা। আৰু এই নামঘৰ ভাগলৈ আহোঁতে শাস্ত্ৰীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক। গতিকে আমি ওচৰতে থকা কোঠালিত সোমাই পেলাই শাস্ত্ৰীয় সাজপাৰ পৰিধান কৰি ল'লোঁ। আৰু এই নামঘৰ ভাগৰ ওচৰতে থকা দোকানৰ পৰা আমি শৰাই কাৰণে শৰাই সামগ্ৰীসমূহ ক্ৰয় কৰি ল'লোঁ। আৰু নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি আমি সেৱাভাগ কৰি ল'লোঁ। আৰু সেৱাটি কঢ়ি আমি পোনে পোনে চাকি জ্বলোৱা জেগাত গৈ পেলাই চাকি জ্বলাবলৈ গ'লোঁ। আৰু এয়া আমি চাকি জ্বলোৱা জেগালৈ গৈ আছোঁ। আৰু এয়া হৈছে নামঘৰ ভাগত চাকি জ্বলোৱা স্থান। আৰু চাকি জ্বলাই আমি পোনে পোনে গৈ পেলাই শৰাই আগবঢ়াই ল'লোঁ। আৰু শৰাই দিয়া স্থানত আৰু নামত বহা স্থানত আৰু ইয়াত শৰাই দিয়া স্থান আৰু নামত বহা স্থানত ভিডিঅ' কৰাটো নিষিদ্ধ। সেইকাৰণে আমি ইয়াৰ ভিতৰখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ।